নমস্কাৰ আপোনালোকে চাই আছে AK ক্ৰিয়েচনছ আৰু মই অংকিতাই আপোনালোক সকলোকে পুনৰবাৰ AK ক্ৰিয়েচনছত স্বাগতম জনাইছো আন এটি নতুন আৰু টেষ্টি ৰেচিপি লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছো আজি বনাবলৈ লৈছো চুকা শাকৰ এটি টেষ্টি ৰেচিপি মাছৰ সৈতে এই ৰেচিপিটো অতি সহজ হয় আৰু কম সময়ৰ ভিতৰতে আমি বনাই ৰেডি কৰিব পাৰো গতিকে আহকচোন আজি আমি চুকা শাক মাছৰ সৈতে বনাবলৈ আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওঁচোন আহক চুকা শাক মাছৰ সৈতে বনাবলৈ আমাক লাগিব চুকা শাক ইয়াত মই ৩-৪ মুঠি মান চুকা শাক লৈছো আপুনি প্ৰয়োজন অনুসৰি শাকৰ পৰিমাণটো ল'ব পাৰে এতিয়া শাকখিনি ভালকৈ ধুই লৈ এনেকৈ সৰুকৈ কাটি লৈছো যিহেতুকে চুকা শাক মাছৰ সৈতে বনাবলৈ লৈছো গতিকে আমাক মাছ লাগিব এতিয়া মই ইয়াত লৈছো সৰু ভাঙন মাছ কেইটিমান আপুনি পছন্দৰ যিকোনো মাছ ল'ব পাৰে এতিয়া মাছখিনি আমি নিমখ হালধি সানি ভালকৈ ভাজি ল'ব লাগিব গতিকে মাছখিনি মই প্ৰথমতে ধুই লৈছো ভালকৈ ধুই লৈ ইয়াত দিছো এচামুচ নিমখ আৰু এচামুচ হালধি গুড়ি এতিয়া নিমখ আৰু হালধি গুড়িখিনি দি পেলাই ভালকৈ সানি লৈছো তাৰ পাছত গৰম কেৰাহী এটা তেল দি পেলাই তেলখিনি গৰম হ'বলৈ দিছিলো এতিয়া তেলখিনি ভালকৈ গৰম হৈ গৈছে গতিকে ইয়াত মই সানি থোৱা মাছখিনি ভাজি লম ইয়াত মই এটা কৈ মাছ দি দিছো আৰু এতিয়া অলপ ৰঙচুৱা হোৱালৈকে মিডিয়াম ফ্লেমত এইখিনি ভাজি লম মাছখিনি ভজা হয় মানে এতিয়া আহকচোন আমি মছলাখিনি ৰেডি কৰি লওঁ মছলাৰ বাবে আমাক লাগিব এটা মিডিয়াম সাইজৰ পিয়াজ 4 কোহামান নহৰু সৰু এটুকুৰা আদা দুটা জলকীয়া দুটা শুকান জলকীয়া আৰু দুখিলা তেজপাত এতিয়া মই পিয়াজটো সৰুকৈ দীঘলে কাটি লৈছো জলকীয়া দুটা মাজেৰে ফালি দিছো আৰু লগতে আদা আৰু নহৰুখিনি থেতেলি লৈ পেষ্ট বনাই লৈছো পেষ্ট বনাই ললে ভাল হয় অথবা আপুনি গোটা নহৰু আৰু আদা সৰুকৈ কাটি দি দিব পাৰে এতিয়া আমাৰ মাছকেইটা ভজা হৈ গৈছে মাছকেইটা অলপ ৰঙচুৱা হৈছে আৰু মচমচীয়া হৈছে গতিকে অলপ ৰঙচুৱা হোৱালৈ ভজাৰ পিছত মাছকেইটা এতিয়া মই প্লেট এখনত নমাই লম এয়া দেখিছে ধুনীয়াকৈ মাছকেইটা ভজা হৈ গৈছে ধুনীয়া মচমচীয়া হৈছে গতিকে এইখিনি এতিয়া আমি পিছলৈ ব্যৱহাৰ কৰিবলৈ থৈ দিম এতিয়া মই আন এখন কেৰাহী গৰম হ'বলৈ দিছো কেৰাহীটো গৰম হৈ যোৱাৰ পিছত ইয়াত দিছো অলপ মিঠা তেল এতিয়া তেলখিনি অলপ সময় গৰম হ'বলৈ দিম তেলখিনি গৰম হৈ যোৱাৰ পিছত ইয়াত দিছো সৰু চামুচেৰে এচামুচ পাঁচফোৰণ আৰু লগতে দিছো দুখিলা তেজপাত দুটা শুকান জলকীয়া আদা নহৰু পেষ্ট আৰু পিয়াজ আৰু জলকীয়া গুটেখিনি একেলগতে দি দিছো এতিয়া এইখিনি আমি অলপ সময় ভাজি ল'ব লাগিব মছলাখিনি অলপ সময় ভজাৰ পিছত ইয়াত এতিয়া দিছো সৰু চামুচেৰে এচামুচ জিৰা গুড়ি আৰু সৰু চামুচেৰে এচামুচ জালুক গুড়ি ইয়াত আপুনি গোটা জিৰা আৰু গোটা জালুকো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই গুড়ি দিছো এতিয়া এইখিনি অলপ সময় ভাজি লম অলপ ভাজি লোৱাৰ পিছত ইয়াত দিছো মই আধা চামুচ মানৰ জোখত হালধি গুড়িখিনি দিয়াৰ পিছত অকমান লৰাই দিছো এইখিনি বহুত বেছি সময় ভাজিব নালাগে তাৰ পিছত ইয়াত আমি দিব লাগিব চুকা শাকখিনি দিয়াৰ আগতে মই সেইভাবে হালধি গুড়িখিনি দি দিছো জুইটো লো টু মিডিয়ামতে ৰাখিব জুইটো বহুত বেছি বঢ়াই দিব নালাগে চুকা শাকখিনি দি দিয়াৰ পিছত এতিয়া আকৌ এবাৰ মই ভালকৈ লৰাই দিছো যাতে গুটেখিনি ভালকৈ মিহলি হৈ যায় তাৰ পাছত ইয়াত আমি দিব লাগিব এচামুচ নিমখৰ পৰিমাণটো আপুনি সোৱাদ অনুসৰি দি দিব ইয়াত মই এচামুচ দিছো আৰু যদি প্ৰয়োজন হয় পিছত আৰু অকমান এড কৰি দিম নিমখ দি পেলাই আকৌ এবাৰ লৰাই দিছো এতিয়া এইখিনি ঢাকনি এখনেৰে ঢাকি দি পেলাই লো টু মিডিয়াম ফ্লেমত ৰাখি অলপ সময় হ'বলৈ দিম 10 মিনিট মান ঢাকি দিয়াৰ পিছত এয়া দেখিছে ধুনীয়াকৈ শাকখিনি কোমল হৈ পৰিছে আৰু সিজি গৈছে মই আকৌ এবাৰ লৰাই দিছো মাজে মাজে এনেকৈ আপুনি লৰাই থাকিব তাৰ পাছত ইয়াত মই দিছো সৰুকৈ কাটি লোৱা অলপ ধনিয়া পাত অপচনেল হয় নিদিলেও কথা নাই মই থকা বাবে অকমান দি দিছো দিলে ভাল লাগে খাই আপুনি দিব নিবিচাৰিলে নিদিলেও কথা নাই ধনিয়া পাতখিনি দি অকমান মিহলি কৰি লোৱাৰ পিছত ইয়াত এতিয়া দিব লাগিব পানী ইয়াত মই 1 গিলাচ পানী দিছো অৰ্থাৎ 2 কাপৰ জোখত দিছো মই অকমান থপথপিয়া জুল কৰিব বিচাৰিছো সেইভাবে পানীটো অকমান বেছিকৈ দিছো কিন্তু আপুনি প্ৰয়োজন অনুসৰি পানীৰ পৰিমাণটো দিব পাৰে আপুনি যদি জুল কৰিব নিবিচাৰে তেতিয়া হলে পানীৰ পৰিমাণটো 1 কাপৰ জোখত দি দিব পাৰে
পানী দিয়াৰ পিছত আকৌ এবাৰ ঢাকন দি হ'বলৈ দিম আৰু জুইটো মিডিয়ামতে ৰাখিম। অলপ সময় হ'বলৈ দিয়াৰ পিছত এয়া দেখিছে ধুনীয়াকৈ উতল আহি গৈছে। হেতাৰে মই অলপ লৰাই দিছোঁ, এয়া দেখিছে ধুনীয়াকৈ হৈছে। এতিয়া ইয়াত মই আৰু এচামুচ নিমখ দি দিছোঁ। নিমখৰ পৰিমাণটো আপুনি চেক কৰি ল'ব, যদি প্ৰয়োজন হয় আৰু অকণমান দি দিব পাৰে। তাৰ পাছত ইয়াত আমি এতিয়া ভজা মাছকেইটা দি দিব লাগিব। এতিয়া মই এটা এটাকৈ মাছ দি দিছোঁ, 6টা মাছ দিছোঁ। মাছখিনি দি পেলাই আকৌ এবাৰ লৰাই দিছোঁ, কিন্তু লাহে লাহে সাৱধানে লৰাই দিছোঁ, নহ'লে মাছকেইটা ভাঙি যাব পাৰে। এতিয়া আকৌ এবাৰ ঢাকন দি এইখিনি মিডিয়াম ফ্লেমতে ৰাখি অলপ উতল অহালৈকে হ'বলৈ দিম। 5 মিনিটমান ঢাকন দি উতল আহিবলৈ দিয়াৰ পিছত এয়া দেখিছে ধুনীয়াকৈ উতল আহি গৈছে, গোটেইখিনি বঢ়িয়াকৈ সিজি গৈছে। গতিকে এতিয়া আমাৰ চুকা শাকখিনি ৰেডি হৈ গৈছে। আকৌ এবাৰ লৰাই দিছোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিম। এনেকৈ আৰু 10 মিনিটমান ঢাকি থৈ দিম। চুকা শাকখিনি এতিয়া ছাৰ্ভ কৰিবলৈ ৰেডি হৈ গৈছে। গতিকে মই ইয়াত পাত্ৰ এটা লৈছোঁ আৰু পাত্ৰটোত গোটেইখিনি উলিয়াই ল'ম। গতিকে আপুনি দেখিছে আমি ইমান সহজতে চুকা শাক মাছৰ সৈতে বনাব পাৰোঁ। এনেকৈ যদি আপুনি বনোৱা নাই নিশ্চয় এবাৰ বনাই ট্ৰাই কৰিব আৰু আপোনাৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া যিহেতুকে চুকা শাক বজাৰত এভেইলেবল হয়, আপুনি নিশ্চয়কৈ বনাব। এনেকৈ বনাই খাই বহুত ভাল লাগে। গতিকে এতিয়া আমাৰ গৰম গৰম টেষ্টি চুকা শাক মাছৰ সৈতে পৰিৱেশন কৰিবলৈ ৰেডি হৈ গৈছে। এয়া আপুনি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক আৰু এনজয় কৰক। আশা কৰিছোঁ আপুনি এই ৰেচিপিটো ভাল পাইছে। কেনেকুৱা পালে মোক নিশ্চয় জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ' লৈ। তেতিয়ালৈকে সুস্থ থাকক, সুখত থাকক। বাই বাই।